Hi guys! আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক মাতিছোঁ। আজি আপোনালোকক দেখাই যাম আমাৰ গাঁৱৰ পৰিৱেশ। তেন্তে আপোনালোকে চাই থাকক। সেউজীয়া পথাৰখন দেখিবলৈ ধুনীয়া লাগিছে। আমাৰ গাঁৱৰ মানুহবোৰে কৃষিৰ লগতে জড়িত। এই ৰাস্তাতে বেলেগ এখন গাঁৱলৈ যাব পাৰি। মোৰ লগে লগে আমাৰ গাঁৱত জড়িত থকা কালভাৰ চাওগৈ বোলাচোন। এইটোৱে হৈছে আমাৰ গাঁৱৰ জুৰি। এইটো দেখিছিলে, এইটো হৈছে কালভাৰ চাওকচোন। চাওকচোন ইমান ধুনীয়াকৈ পানী পৰি আছে। ইয়াতে আমাৰ বহুত ডাঙৰ ডাঙৰ মাছ আহে। অন্য এখন দলং চাওঁ। এইখন হৈছে আমাৰ গাঁৱৰ দলং। এয়া চাওকচোন ইমান ধুনীয়াকৈ পানী বৈ আছে। এইকেইটা আছে আমাৰ গাঁৱৰ নামঘৰ। এতিয়া আহকচোন আমাৰ গাঁৱৰ ফিল্ডখন চাওঁ। খেলপথাৰখন বহুত লেতেৰা হৈছে। এতিয়া আহকচোন আমাৰ গাঁৱৰ জেভেঞ্চি হলটো চাওঁ, লগতে লালগোহা ভৱনটো চাওঁ। এইটোৱে আছে আমাৰ গাঁৱৰ জেভেঞ্চি হলৰ ৰাজহুৱা ভৱন। এতিয়া আহকচোন এটা কৰোণা বেজিছে চাওঁ। চাওকচোন এয়া
কৰোণা ভেকচিন ল'ব